এই সেম থাম্বনেল এক্সাক্টলি আকৌ এনেকৈ বনাই পেলাই দেখাম, মানে ৰিষ্টাৰ্ট। মই এইখন থাম্বনেল কেনেকৈ বনালোঁ গোটেইখিনি আপোনালোকক দেখাই আছোঁ। আকৌ বনাম এইখন থাম্বনেল। স্বাগতম জনাইছোঁ বন্ধুসকল টেক মাধুৰ্য ডেকা ইউটিউব চেনেলৰ মাজলৈতে। বন্ধুসকল আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ বহুত বেছি ইম্পৰ্টেণ্ট ভিডিঅ' হয় কাৰণ এই ভিডিঅ'টোত মই আপোনালোকক শিকাবলৈ গৈ আছোঁ যে হাউ টু ক্ৰিয়েট এ থাম্বনেল অন পিকচাৰ্ট ফৰ ইয়ৰ ইউটিউব ভিডিঅ'জ, যিহেতু আপোনালোকে টাইটেলটো দেখিলেই। আৰু সেইটোৰ ওপৰতে আজিৰ এই ভিডিঅ'টো যে আপোনালোকে এটা ইউটিউব চেনেলটো বনাব শিকিলে বা আপোনালোকে ভিডিঅ' কেনেকৈ আপলোড কৰিব, মই সেইটোৰ বিষয়েও ভিডিঅ' বনালোঁ, যোৱাটো ভিডিঅ'। যদি কোনোবাই চোৱা নাই তেন্তে আপোনালোকে চাব পাৰে। আৰু এই গোটেইখিনি ভিডিঅ'ৰ মই এটা প্লে'লিষ্ট ধুনীয়াকৈ বনাম। এই গোটেই প্লে'লিষ্টটো কমপ্লিট হোৱাৰ পিছতে এই প্লে'লিষ্টটোত টোটেল মই 5টা ভিডিঅ' প্ৰডিউচ কৰি আছোঁ, ঠিক আছে। তো তাৰে 3টা অলৰেডি হৈ গৈছে, এই ভিডিঅ'টো মিলাই পেলাই 3টা ভিডিঅ' হৈ যাব, যোনটো মই টাইটেল দিম ইম্পৰ্টেণ্ট ভিডিঅ'জ ফৰ নিউ ইউটিউব ক্ৰিয়েটাৰ্ছ বুলি এটা প্লে'লিষ্ট বনাম। আৰু সেই প্লে'লিষ্টটোত এই 5টা ভিডিঅ' থাকিব যে হাউ টু ক্ৰিয়েট এ ইউটিউব চেনেল, হাউ টু আপলোড এ ইউটিউব ভিডিঅ'জ, বা হাউ টু ক্ৰিয়েট থাম্বনেল ফৰ ইয়ৰ ইউটিউব ভিডিঅ'জ, বা হাউ টু চেক ইয়ৰ এনালিটিক্স অন ইয়ৰ নিউ ইউটিউব চেনেল। তো এনেকুৱা ধৰণৰ ভিডিঅ' কিছুমান প্ৰস্তুত কৰি পেলাই প্লে'লিষ্টত মই ৰাখিম। তে যোনসকল নতুন ইউটিউবাৰ হ'ব তে সেইসকলৰ যাতে বহুত বেছি ইজি হয় শিকিবলৈ, তো সেইটোৰ কাৰণে এইখিনি ভিডিঅ' বনাই আছোঁ। তে আজিৰ এই ভিডিঅ'টোত গোটেই থাম্বনেলটো কেনেকৈ বনায়, কি কথা, গোটেই সবিশেষ গোটেইখিনি আপোনালোকক মই দেখাম ধুনীয়াকৈ বনাই পেলাই। এতিয়া স্ক্ৰীণত ধুনীয়াকৈ দেখাম থাম্বনেল বনাই পেলাই। তে মোৰ যোনটো ছাবজেক্টৰ ওপৰত মেইন চেনেলটো আছে ৰেল ফেন্স আছাম বুলি, তো এটা ৰেলৱে ৰিলেটেড চেনেলত কেনেকুৱা ধৰণৰ থাম্বনেল বনাওঁ, বা আপোনালোকৰ যদি ব্লগছ ৰিলেটেড চেনেল হয় তে ব্লগছতো আৰু বহুত বেছি সহজ হয় থাম্বনেলবিলাক ক্ৰিয়েট কৰিবলৈ, কাৰণ স্পেচিয়েল মুমেণ্টছৰ ফটো বা আপোনাৰ ভিডিঅ'ৰ পৰা স্ক্ৰীণশ্বট আপুনি ল'বই পাৰিব। তে ক্লিক বেট কৰিবলৈ, যোনটোক আমি কওঁ যে এটা এট্ৰেকশ্যনৰ কাৰণে, সেই ক্লিক বেট বুলি কোৱা যায় এইটো। বা সৰল ভাষাত যদি আপোনালোকক মই বুজাব যাওঁ, এটা চিম্পল এট্ৰেকশ্যন, যোনটোত মানে পটককৈ সেই ভিউৱাৰজন আকৰ্ষিত হৈ যায় আৰু নাভাবা নিচিন্তাকৈ কি আছে বুলি ক্লিক কৰি দিয়ে ভিডিঅ'টোত, সেইটোকে কয় ক্লিক বেট বুলি, ঠিক আছে। তো সেইটোৰ ওপৰতে ধুনীয়াকৈ আপোনালোকক শিকাম, যেনে কেনেকৈ আপুনি ক্লিক বেট কৰিব এখন থাম্বনেলত, বা ক্লিক বেট থাম্বনেল আপোনালোকে কেনেকৈ ক্ৰিয়েট কৰিব, গোটেইখিনি আজিৰ এই ভিডিঅ'টোত শিকাম। গতিকে আহকচোন, বহুত বেছি কথা নকওঁ, আগবাঢ়িছোঁ ভিডিঅ'টোৰ মাজলৈ। আপোনালোকে যদি নতুনকৈ চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু লাইকো কৰিব ভিডিঅ'টো। গতিকে বলক বন্ধুসকল স্ক্ৰীণলৈ। তে বন্ধুসকল এতিয়া আপোনালোকক শিকাই আছোঁ মই কেনেকৈ থাম্বনেলখন ক্ৰিয়েট কৰিব লাগে। তে আমি পিকচাৰ্টত বনাম, যিহেতু মই কৈছোঁৱে ইয়াৰ আগত যে আমি পিকচাৰ্টত কেনেকৈ থাম্বনেল বনাই সেইটোৰ ওপৰত শিকিম আজি। তো পিকচাৰ্টত আপুনি এপ্লিকেশ্যনত ক্লিক কৰিব লাগিব, ঠিক আছে। কৰিলোঁ, কৰাৰ পিছত আপুনি ফাৰ্ষ্টতেই বেকগ্ৰাউণ্ড ছিলেক্ট কৰিব লাগিব। বেকগ্ৰাউণ্ড হৈছে হোৱাইট। তো হোৱাইট বেকগ্ৰাউণ্ড আমি ছিলেক্ট কৰিম। কিয় জানেনে? হোৱাইট বেকগ্ৰাউণ্ড মই ছিলেক্ট কৰিলোঁ, কিয় কাৰণে কৰিলোঁ জানে? কাৰণ ইয়াৰ আগত মই থাম্বনেলখন বনাইছিলোঁ ইণ্ডিয়ান ৰেলৱেজৰ ওপৰত, হয়, যিহেতু মই আপোনালোকক অলপ আগতে দেখালোঁ। চাওক এইখন ক্লিক কৰিছোঁ চিম্পলি, এইখন একজেক্টলি এনেকুৱা এখন বনাম থাম্বনেল আজি। চাওক আপোনালোকক শিকাই আছোঁ, একজেক্টলি এনেকুৱা এখন ইণ্ডিয়ান ৰেলৱেজ বাজেট এনাউন্সমেণ্ট 2024 আজি যোনখন থাম্বনেল বনাইছিলোঁ মই আবেলি, একচুৱেলি ভিডিঅ'টো আপলোড কৰোঁতে মোৰ যোনটো মেইন চেনেলৰ কাৰণে বনাইছিলোঁ এখন থাম্বনেল। তো সেইটো এটা ৰেলৱে ৰিলেটেড চেনেল হয়, ৰেল ফেন্স আছাম বুলি। তো সেইটো ভিডিঅ' মই দিছিলোঁ বাজেট ৰিলেটেড, আমাৰ নতুনকৈ ৰেল বাজেট কালি এনাউন্সমেণ্ট কৰিছে। তো সেইটোৰ ওপৰত ভিডিঅ'টো আছিলে, ক'ত কিমান কি এইবাৰ এলটমেণ্ট কৰিছে পইচা। তো সেইকাৰণে এই থাম্বনেলখন সেইটোৰ ওপৰত হয়। চাওক কি ধুনীয়াকৈ বনাইছোঁ, ইণ্ডিয়ান ৰেলৱেজ বাজেট এনাউন্সমেণ্ট 2024। তে মোৰ মতে ভাল বুলি কৈছোঁ, বাকী আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব। তে এই থাম্বনেলখন মই কেনেকৈ বনালোঁ আপোনালোকক ধুনীয়াকৈ এই সেম থাম্বনেল এক্সাক্টলি আকৌ এনেকৈ বনাই পেলাই দেখাম, মানে ৰিষ্টাৰ্ট। তো মই এইখন থাম্বনেল কেনেকৈ বনালোঁ গোটেইখিনি আপোনালোকক দেখাই আছোঁ। আকৌ বনাম এইখন থাম্বনেল, এইখন কাট কৰিছোঁ, কাট কৰি দিওঁ। তো আমি বেকগ্ৰাউণ্ড ছিলেক্ট কৰিলোঁ হোৱাইট, ঠিক আছে। হোৱাইট কৰাৰ পিছত আমাক এতিয়া লাগিব ফটো। ইয়াত গ'লোঁ, চিম্পলি গৈ পেলাই ৰিচেণ্টত যাম, গৈ ডাউনলোডছ। এতিয়া গুগলৰ পৰা কিছুমান মই ডাউনলোড কৰি থৈছিলোঁ কপিৰাইট ফ্ৰী ইমেজ ৰেলৱেৰ, তো তাতে যাম। তো এনেকুৱা ধৰণৰ বহুত পাব, আৰু নিজেও এইবিলাক ফটো মাৰা যায় কিছুমান জেগাত গৈ পেলাই। তো সেইটোৰ কাৰণে কেছ নাই বাৰু, এজ এ ৰেল ফেন এইবিলাক কৰিব পাৰি, কিন্তু কপিৰাইট ফ্ৰী ইমেজ লওঁ আমি। এখন ছিলেক্ট কৰিলোঁ, ঠিক আছে। তাৰপিছত আৰু এখন ফটো ছিলেক্ট কৰিম, এই দুখন এড টু কৰিলোঁ। এয়া চাওক, আমি হোৱাইট বেকগ্ৰাউণ্ডত এনেকৈ লগাব লাগিব, লগাই পেলাই এইটো চাওক অকণমান আমি এতিয়া এইখন এডজাষ্ট কৰিব লাগিব, এনেকৈ টানিব লাগিব এনেকৈ, ঠিক হে। তো ऐसा करना चाहिए। তো এনেকুৱা আমি কৰিলোঁ বেকগ্ৰাউণ্ডটো, কৰি পেলাই এতিয়া আমি লগাম
ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱজীৰ ফটোখন আৰু PM অফ ইণ্ডিয়া প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া শ্ৰী নৰেন্দ্ৰজীৰ ফটোখন। তো এই দুখন ধুনীয়াকৈ ল'লোঁ আমি। লোৱাৰ পিছত তো সেইখন থাম্বনেইলত দেখিছিলেনে যে অশ্বিনী বৈষ্ণৱজী লেফ্ট হেণ্ড ছাইডত আছিলে। তো এইখন এনেকৈ লগাব লাগিব, যিহেতু আপোনালোক দেখালোৱে। তো ৰিমুভ বেকগ্ৰাউণ্ডটো এনেকৈ কালাৰফুল হৈ আছিলে য'ত ফটোখন উঠিছিলে একচুৱেলি ছাৰে। তো আমি বেকগ্ৰাউণ্ডটো ৰিমুভ কৰি দিলোঁ। কৰি পেলাই এইটো জেগাত আমি ধুনীয়াকৈ প্লেচ কৰি দিলোঁ অবজেক্টটো। আমি অবজেক্ট বুলি কওঁ, এডিটিঙৰ ভাষাত অবজেক্ট বুলি কোৱা যায়, ঠিক আছে। তো আকৌ আমি এইখন মোদীজীৰ যোনটো বেকগ্ৰাউণ্ড হয় হোৱাইট বেকগ্ৰাউণ্ডটো, সেইটো আমি চেঞ্জ কৰিব লাগিব। তো ৰিমুভ কৰিব লাগিব, ৰিমুভ বেকগ্ৰাউণ্ড বুলি ক্লিক কৰি দিব। পিকচাৰটোত এইটো এটা সুবিধা ভাল দিছে আপডেট হোৱাৰ পিছত। তো এইটো চাওক ধুনীয়াকৈ হৈ গ'লনে। তাৰপিছত এতিয়া আমি বৰ্ডাৰ দিব লাগিব, অকণমান আৰু ডাঙৰ কৰি দিছোঁ শ্লাইড ফটোখন কৰি পেলাই। এতিয়া আমি কি কৰিম জানেনে, আমি বেকগ্ৰাউণ্ডটো দিম। এতিয়া বৰ্ডাৰত যাব, বৰ্ডাৰত গৈ চাওক শ্লাইড আপোনাক কিমান লাগে, যদি বেছি লাগে বেছি দিলেও ভাল নালাগে। চাওক বৰ্ডাৰটো যদি বেছি মোটা হয় তেতিয়া ভাল নালাগে, গতিকে অকণমান পাতলা কৰি দিওঁ। চাওক ইমানকৈ থাকক, ইমানটো অকণমান আৰু পাতলা কৰিলে দিয়ক, ঠিকে আছে। তো তাৰে পিছত আকৌ কৰিম ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱজীৰ যোনটো বৰ্ডাৰ হয়, তো বৰ্ডাৰটো আমি আকৌ অকণমান শ্লাইড এনেকৈ বগাকৈ হেৰি কৰি দিম। ষ্ট্ৰেংথেন কৰি দিয়া বুলি কোৱা যায় মোৰ ভাষাত, বাকী নাজানো আপোনালোকৰ ভাষাত কি বুলি কয় আপোনালোকে। তো অলপ মানে লুকটো ভাল লাগে আৰু। তো এই মাজত যে খালী হৈ আছে জেগাটুকুৰ, অশ্বিনীজী আৰু মোদীজীৰ মাজত যোনটুকুৰ জেগা খালী হৈ আছে, তাত এটা অবজেক্ট লগাম, এটা বস্তু লগাম। কি লগাম চাব, কিন্তু তাৰে আগতে টেক্সট লিখিম। তেতিয়া হৈছে যে কিহৰ ওপৰত বনাইছিলোঁ আমি ভিডিঅ'টো, থাম্বনেইলখন বাজেটৰ ওপৰত, হয়নে। তো ইণ্ডিয়ান ৰেলৱেজ কেপিটেলত হ'ব, বাজেট এনাউন্সমেণ্ট 2024 কৰিলোঁ। কৰি পেলাই এতিয়া আমি কৰিব লাগিব, অলপমান ডাঙৰ কৰিব লাগিব এনেকৈ অবজেক্টটো। যে এতিয়া ক'লা হৈ আছে টেক্সটটো, দেখিবলৈ ইমান এটাও ভাল লগা নাই, চকুত মানে দেখনীয় হোৱা নাই। যোনটো আমি কৈছিলোঁ যে এট্ৰেক্টিভ বা এট্ৰেকশ্যন কৰে ভিউৱাৰ্ছক, সেইটো কৰিবলৈ হ'লে কি কৰিব লাগিব, যদি বেকগ্ৰাউণ্ডটো আপোনাৰ কালাৰফুল টাইপ আছে তেন্তে আপুনি যোনটো টেক্সট হয় হোৱাইট কৰিব পাৰে, তাৰে পিছত ষ্ট্ৰক কৰিব পাৰে ব্লেকেদি। ব্লেকটো অকণ ষ্ট্ৰক কৰি দিছোঁ, বেছি কৰিলেও ভাল নেদেখে। চাওক যদি 100 কৰি দিওঁ বেছি ভাল নেদেখে, এইটো চাওক 100 কৰিলে কেনেকুৱা হৈ যায় ষ্ট্ৰক এমাউণ্টটো। যদি 40 কৰোঁ ইমানটো ঠিক আছে, 45 মানত ৰাখিছোঁ, 46 মানত ৰাখিছোঁ ষ্ট্ৰক এমাউণ্টটো। তাৰে পিছত এতিয়া আমি কৰিব লাগিব ষ্টাইলছত যাম আমি। এইটো চাওক এই বুলি আছে যে, এই ষ্টাইলছ বুলি, ইয়াত যাম। গৈ পেলাই ইয়াত বহুত বিভিন্ন ধৰণৰ কিছুমান ফেঞ্চি হেৰি বুলি ক'ব পাৰে আপোনালোকে, ফেঞ্চি ফন্টছ কিছুমান। তো এইটো চাওক হেছটেগ OOTD বুলি আছে যে, এইটোত যদি আপুনি ক্লিক কৰে চাওক এনেকুৱা হৈ গ'ল নে টেক্সটটো। চাওক এতিয়া ধুনীয়া কেনেকুৱা হৈ গ'ল, মানে দেখাত কিমান ধুনীয়া হৈ গ'ল। তাৰে পিছত কিন্তু এতিয়াও মোৰ ইমান একো ভাল লগা নাই, এইটো মই এতিয়াও চেঞ্জ কৰিম অকণমান। হাইলাইটত যাম, হাইলাইটত গৈ পেলাই শ্বেপছত যাম, শ্বেপছত গৈ পেলাই মোৰ ৰাইট হেণ্ড ছাইডৰ পৰা যোনটো আছে মানে শ্বেপছত, তো চাওক বক্স কিছুমান আছে, তো বক্সত কৰিম। এইটো চাওক, তো এইটো চাওক কি ধুনীয়াকৈ এটা দি দিলোঁ। এইটো চাওক অলপমান যদি সৰু নিচিনা দেখিছে তেন্তে ডাঙৰ কৰি দিব পাৰে, এইটোত কেছ নাই বাৰু, ঠিক আছে। তো চাওক ইণ্ডিয়ান ৰেলৱেজ বাজেট এনাউন্সমেণ্ট 2024 হ'ল। এতিয়া আমি ষ্টিকাৰত যাম, ষ্টিকাৰ লগাব লাগিব। এই মই যেনেকৈ কৈছিলোঁ নৰেন্দ্ৰ মোদীজী আৰু অশ্বিনী বৈষ্ণৱজীৰ মাজত এটা ষ্টিকাৰ লগাম। মই কিহৰ লগাম জানেনে, ইণ্ডিয়ান ৰেলৱেজ। তো ইণ্ডিয়ান ৰেলৱেজ এইটো চাওক মই দেখাই আছোঁ আপোনালোকক। তো ইণ্ডিয়ান ৰেলৱেজটোৰ মানে ভালকৈ উজ্বলি উঠা নাই একচুৱেলি, মানে কি বুলি কয়, ভাল লগা নাই দেখি পেলাই। গতিকে বৰ্ডাৰত যাম, হোৱাইট কৰি দিলোঁ। চাওক বৰ্ডাৰত গৈ পেলাই যেতিয়া কৰিলোঁ, ইণ্ডিয়ান ৰেলৱেজটো ধুনীয়াকৈ লিখাটো গম পোৱা গৈছে। আৰু এতিয়া আমি লগাম ইয়াত মাজত ইণ্ডিয়ান ৰেলৱেজ। যিহেতু ইণ্ডিয়ান ৰেলৱেজৰ বাজেটৰ কথাই কোৱা হৈছে, গতিকে ইয়াৰ যোনটো মেইন লগো ইণ্ডিয়ান ৰেলৱেজৰ, সেইটো নলগোৱাকৈনো কেনেকৈ হ'ব পাৰে। কিছুমান মেইন কথা আছে বন্ধুসকল,
সেই কিছুমান কথা মনত ৰাখিব। কিন্তু এনেকুৱা ধৰণৰ যদি থাম্বনেইল বনাই আছে বা ব্লগৰ কাৰণে যদি থাম্বনেইল বনাই আছে, তেনে যিহেতু মই ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈছিলোঁ যে বহুত বেছি ইজি হৈ যায় ব্লগ চেনেলৰ কাৰণে, কাৰণ নতুন যোনখিনি স্পেচিয়েল মুমেণ্টছৰ পিকচাৰ সেইখিনি আপোনালোকে হয়তো ক্লিক কৰি ৰাখিব পাৰে, হয়তো ভিডিঅ'ৰ পৰা স্ক্ৰীনশ্বট লৈ পেলাইও এনেকুৱা থাম্বনেইল বনোৱাৰ সময়ত আপোনালোকে ইউজ কৰিব পাৰে। কিন্তু এনেকুৱা ধৰণৰ থাম্বনেইল যেনেকুৱা মই বনাই আছোঁ, অকণমান ভাবিবলগীয়া হয়, অকণমান ক্ৰিয়েটিভনেছত বনাবলগীয়া হয়। এনেকুৱা কোৱা নাই যে মই ব্লগত কোনো ক্ৰিয়েটিভনেছ নাই, থাম্বনেইলত আছে, বহুতে বনায়, কিন্তু বহুততকৈ বেছি মই আকৌ দেখিছোঁ যে নৰ্মেলি বহুতে এনেই কিছুমান মানে লিখি পেলাই থৈ দিয়ে আৰু দুখন ফটো জোৰা দিলে, অসমীয়াত টাইটেলটো লগালে, নাইবা ইংলিছত লিখি পেলাই থৈ দিলে। কিন্তু তাত কৰিবলগীয়া আৰু বহুত পাৰি ব্লগতো, কিন্তু বহুতে নকৰে বা নাজানিবও পাৰে। এনেকুৱা নহয় যে চবেই জানে। গতিকে চাওক, সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ যে কেনেকৈ ধুনীয়াকৈ থাম্বনেইলবিলাক বনাব পাৰে। বহুত থাকে এটা এডিটিং এপত, যেনেকৈ পিকচাৰটোতে বহুতখিনি, ইয়াত খুচৰিলে বহুতখিনি পাব এলিমেণ্টছ কিছুমান। তো এতিয়া আমি ষ্টিকাৰ যিহেতু লগোৱাৰ পিছত এতিয়া আমি আৰু এটা ষ্টিকাৰ লগাম মাজত পইচাৰ। এতিয়া পইচাটোতো নাই, ইয়াত ডলাৰৰ ষ্টিকাৰ এটা বিচাৰি পাইছিলোঁ অথনি মই চাৰ্চ কৰোঁতে। তো ইয়াত ষ্টিকাৰ আপুনি বিচাৰিবও পাৰে। ইয়াত যদি চাওক, ইয়াত যদি দিয়ে ৰুপিজ বুলি যদি চাৰ্চ কৰে, ষ্টিকাৰ ধেৰ ওলাই যাব। ইয়াত ৰুলছৰহে ওলাইছে বাৰু, কিন্তু মানি বুলি মানি বুলিয়ে চাৰ্চ কৰিব লাগিব। মানিত চাওক ডলাৰ দেখাই দিয়ে, বেলেগ বাহিৰা দেশৰ পইচাবিলাক হেৰি কৰে। আমাৰ ইণ্ডিয়ান যোনটো নোট সেইটো ইয়াত নাই। ষ্টিকাৰ যদি বিচাৰোঁ, চাওক ইয়াত নাই। সেইকাৰণে মই লগাইছিলোঁ এইটো ওপৰত ডলাৰৰ চাইনটো, নহয়বা আপোনালোকে এনেকুৱা চাইনো লগাব পাৰে। চিম্পলি মই দেখিছিলোঁ, এতিয়া ক'ত গ'লে এইটো চাওক, বেগটো এনেকুৱা এটাও লৈ পেলাই লগাব পাৰে আপোনালোকে। এনেকুৱা এটা লৈ ধুনীয়াকৈ লগাই দিব পাৰে। ইয়াত বৰ্ডাৰটো দি দিয়ক, অকণমান এমাউণ্টটো বঢ়াই দিয়ক। এইটো চাওক কি ধুনীয়া লাগিছে। তো অলপমান বিজুগুটি এটা হ'ল, লাইনটো গুচি গ'ল। অকণমান মোৰ মুখখন হয়তো আপোনালোকে আন্ধাৰ দেখিছে, একো নাই বাৰু। মেইন হৈছে এডিটিঙৰ কথাটো, এডিটিংটো শিকাই আছোঁ আপোনালোকক। এতিয়া মই দেখালোঁ ধুনীয়াকৈ। তাৰে পিছত এতিয়া আমি কি কৰিব লাগিব, এতিয়া আকৌ আমি যাম ৰিচেণ্টত গৈ পেলাই, ইয়াত যাম। ইয়াত অশ্বিনী বৈষ্ণৱজীয়ে কিবা এটা কৈ থকা নিচিনা মানে মই দেখাবলৈ বিচাৰিছোঁ, মানে এইটোকে কয় ক্লিক বেট বুলি। তে মানুহেতো ভাবিব ন যে কি হয়, কি কৈছে তেওঁ আচলতে, তেতিয়াহে মানুহে ক্লিক কৰিব। তে সেইটোৰ বিষয়তে এতিয়া ধুনীয়াকৈ মই লিখিম। এইটো যে লগোৱাৰ পিছত ইয়াত লিখিম যে নৰ্থ ইষ্ট, এইটো হিন্দীত কৰিব লাগিবতো, টেক্সটটো চেঞ্জ কৰিছে। নৰ্থ ইষ্ট কে লিয়ে হিউজ বাজেট। তো এইটো আমি অ'কে কৰি এতিয়াতো সৰু কৰিব লাগিব, কাৰণ সেই বক্সটোৰ ভিতৰত আমি আনিব লাগিব, হয়নে? বক্সটোৰ ভিতৰত আনিবলৈ হ'লে বহুত মিলাব লগা হয়। দেখাই আছোঁ, তো আৰু সৰু কৰিব লাগিব। ইতনা ভি আসান নেহি থাম্বনেইল বনানা। তো এইটো চাওক, মই ব্লেকত ৰাখিছোঁ। অথনি মই ৰাখিছিলোঁ এই নৰ্থ ইষ্ট যোনটো মই লিখিছোঁ, এইটো মই হেৰিত লিখিছিলোঁ, কি বুলি কয়, ৰেড দিছিলোঁ ফণ্টৰ কালাৰটো। বাৰু ঠিক আছে, আপোনালোকক ৰেডে দি দেখাই দিওঁ, দি পেলাই চাওক ৰেড দিছোঁ, যাতে চকুত পৰে মানুহ। তাৰে পিছত আকৌ আমি ষ্টিকাৰত যাম। ইয়াত এতিয়া ষ্টিকাৰত গৈ আকৌ এটা ফোন বিচাৰিব লাগিব, কথা কোৱা এটা বিচাৰিব লাগিব, টেক্সট চিম্বল এটা। তো তাৰে পিছত ইয়াত গৈ এতিয়া নৰেন্দ্ৰ মোদীজীয়ে কি কৈ আছে সেইটো মানে দেখাব লাগিব ন মানুহক, যে কি হয় একচুৱেলি বস্তুটো। তো সেইটোৰ কাৰণে ইয়াত আকৌ লিখিম বন্দে ভাৰত এক্সপ্ৰেছ কে লিয়ে, বন্দে ভাৰত জেসা, বন্দে ভাৰত জैसे आधुनिक, वंदे भारत जैसे नया, वंदे भारत जैसा नया ट्रेन। তো ক্লিক কৰিলোঁ, কৰি পেলাই অকণমান লম্বা হ'ব পাৰে ভিডিঅ'টো। আপোনালোকে চাই আছে যদি ইয়ালৈকে তো বহুত বেছি ভাল, কাৰণ আপোনালোকে শিকিবলৈ পাব। তো কেনেকৈ কৰি আছোঁ চাওক। তো এইটোত গৈ মই এতিয়া দি দিলোঁ, হৈ গ'লে চাওক, वंदे भारत जैसे नया ट्रेन।
বন্দে ভাৰত জেছে নয়া ট্ৰেইন তো এইটো বিষয়টো মানে মোদীজীয়ে কৈছে তো সেইটোৱে মই দেখাব বিচাৰিছোঁ তাৰ ভিডিঅ'টো তেনেকুৱা ধৰণৰ আছেও বাৰু তো চাওক এটা মই ৰেডত দিছোঁ যোনটো টেক্স কালাৰ আৰু এটা দিছোঁ মই ব্লেকত তো এতিয়া চাওক কিমান ধুনীয়া লাগি আছে ইণ্ডিয়ান ৰেলৱেজৰ লগো আগফালে পইচাৰ মানে এটা হেৰি যিহেতু বাজেটৰ কথা কোৱা গৈছে সেইকাৰণে লগাইছোঁ এইটো তো গোটেইখিনি হ'ল হোৱাৰ পিছত এতিয়াও কিবা বাকী আছে নেকি চাব এবাৰ ভালকৈ ফাইনেল টাচ আপ দিয়াৰ আগত তো মোৰ লাগি আছে যে ইয়াত একো নাই তো সেইকাৰণে মই ইয়াত অ'কে কৰি দিছোঁ চাওক তো অ'কে কৰি দিয়াৰ লগে লগে এতিয়া আমি ফাইনেল টাচ আপ কি দিম জানেনে ইফেক্টছ ইয়াত চাওক এফেক্টছ বুলি আছে নে ইফেক্টছ বুলি লিখা আছে তো ইয়াত যাম গৈ পেলাই এটা এইটো চাওক এটা ফিল দিম নৰ্মেল এটা এইটো চাওক কিন্তু এইটো বেছি হৈ আছে এইটো আমি অলপমান বেলেগ কৰিম এইটো চাওক এনেকুৱা কৰিম কিন্তু এতিয়া মোৰ মনটোৱে মানা নাই একচুৱেলি গৈ পেলাই এতিয়া মই এইটো চাওক ইয়াত আহিলোঁ মই আহি পেলাই চিম্পলত যাম বা এফেক্টছত গৈ পেলাই এয়া চাওক HDR1 বুলি আছেতো HDRত গৈ পেলাই শ্বাৰ্প কৰিম অলপমান কিন্তু এইটো বেছি শ্বাৰ্প হৈছে তো আনশ্বাৰ্পটো 50 হৈ আছেতো তে মই খুব বেছি ৰাখিম যদি 14 মান ৰাখিম যাতে ইণ্ডিয়ান ৰেলৱেজ বাজেট এনাউন্সমেণ্টটো অলপমান শ্বাৰ্প হয় আৰু অবজেক্ট এটা অলপমান শ্বাৰ্প টাইপ দেখে সেইকাৰণে আনশ্বাৰ্পটো মই 15 কৰি ৰাখিছোঁ ব্লাৰটো মই বেছি কৰা নাই ব্লাৰটো মই 41 মান ৰাখিছোঁ তাৰপিছত চেটুৰেশ্যনটো যোনটো কৈছিলোঁ চেটুৰেশ্যনটো অকণমান 20 মান ৰাখিছোঁ আৰু ফেডটো অকণমান বঢ়াই দিছোঁ 43 মান ৰাখিছোঁ তো হৈ গ'ল এইটো চাওক আমাৰ থাম্বনেইল বনি ৰেডি মই দেখাইছোঁ আপোনালোকক কেনেকুৱা লাগিছে কওক মই ইয়াৰ আগত যোনখন থাম্বনেইল দেখাইছিলোঁ সেইখন কিন্তু ইমান ধুনীয়া হোৱা নাছিলে কিন্তু এইখন থাম্বনেইল চাওক এইখনত আৰু মই অলপমান আপোনালোকক যিহেতু বনাই পেলাই দেখাইছোঁ সেইকাৰণে আৰু অলপমান ধুনীয়া কৰি দেখাইছোঁ যিহেতু মই নিজে বনাই আছোঁ দেখিছে সেইটো আমি অ'কে কৰি দিম থাম্বনেইল বনি আমাৰ ৰেডি হৈ গ'ল তো প্ৰথমতে আমি কি কৰিলোঁ বেকগ্ৰাউণ্ড ইউজ কৰিলোঁ বগা তাৰপিছত আমি ফটো লগালোঁ তাৰপিছত আমি ইউজ কৰিলোঁ অবজেক্ট যোনটো আমি অশ্বিনী বৈষ্ণৱজী আৰু মোদীজীৰ ফটোখন লগালোঁ বেকগ্ৰাউণ্ডটো ইৰেজ কৰি পেলাই তাৰপিছত আমি লগালোঁ লগো ইণ্ডিয়ান ৰেলৱেজৰ তাৰপিছত আমি দিলোঁ পইচাৰ চিম্বলটো তাৰপিছত আমি দিলোঁ ইণ্ডিয়ান ৰেলৱেজ বাজেট বুলি আমি যোনটো টেক্স লিখিছোঁ তো সেইটো লিখি দিলোঁ ধুনীয়াকৈ এতিয়া চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ তো এইটোৱে হৈছে থাম্বনেইল বনোৱা ধুনীয়া এটা প্ৰক্ৰিয়া তো পিকচাৰ্টত মই আপোনালোকক থাম্বনেইল বনাই পেলাই দেখালোঁ তো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু টেক মাধুৰ্য ডেকা ইউটিউব চেনেল যোনটো হয় সেইটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব বন্ধুসকল ছাবস্ক্ৰাইব কৰক যিমান পাৰে সিমান ছাবস্ক্ৰাইব কৰক আপোনালোকৰ বন্ধুবৰ্গলৈ আগবঢ়াওক এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰক কাৰণ শিকিবলৈ এতিয়াও বহুত বাকী বন্ধুসকল আৰু ময়ো একচুৱেলি শিকিবলৈ বহুত বাকী তথাপিও যিমানখিনি পাৰোঁ আপোনালোকক কৰি দেখাইছোঁ কাৰণ ইউটিউব চেনেল এটা যিহেতু কৰিয়ে আছে বা কৰিবলৈ বিচাৰিছে যদি আপোনালোকে তে থাম্বনেইল বনাটো শিকিবই লাগিব কিমান দিন পলাব বেছি দিনটো পলাব নোৱাৰে বেলেগৰ পৰাতো কৰাব নোৱাৰে কাৰণ বেলেগেও নাজানে চবৰ কাৰণে নতুন নতুন বস্তু হয় এইবিলাক গতিকে শিকক এনেকৈ চাই মেলি আৰু এই ভিডিঅ'টো ইমানটোতে সামৰিছোঁ বন্ধুসকল আন্ধাৰে মুন্ধাৰে সামৰিছোঁ মই মুখখন দেখিছেনে নাই নাজানো তে আন্ধাৰে মুন্ধাৰে সামৰিছোঁ গতিকে লগ পাম এটা নতুন ভিডিঅ'ৰ লগত আৰু থাম্বনেইলখন কেনেকুৱা লাগিছে কমেণ্ট কৰক ধন্যবাদ